আৰম্ভ কৰিব পাৰোঁনে? মাননীয় চৰকাৰী পক্ষৰ সদস্যসকলে যি বিধায়ক এখন উত্থাপন কৰিছে যুৱ সমাজত সামাজিক মাধ্যমৰ প্ৰভাৱ নেতিবাচক, ইয়াৰ বিপক্ষে মই নিজকে আগবঢ়াই আনিছোঁ আৰু নিজকে বিৰোধী দলৰ দলপতি হিচাপে আগবঢ়াই আনিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, মই প্ৰথমতে ডাটা প্ৰকাশ কৰিব বিচাৰিছোঁ। 2021 চনৰ তথ্য মতে 4.2 বিলিয়নৰ পৰা 2022 চনলৈ জানুৱাৰীলৈকে 4.62 বৃদ্ধি পাইছে আচলতে সামাজিক মাধ্যম ব্যৱহাৰ কৰাৰ সংখ্যা। আৰু 2022 চনৰ তথ্য মতে ভাৰতবৰ্ষত 34.2% মানুহে ফেচবুক ব্যৱহাৰ কৰে। ইয়াৰ লগতে 2023 চনত ফেব্ৰুৱাৰী মাহৰ তথ্য মতে 487.5 নিযুত মানুহে হোৱাটছআপ ব্যৱহাৰ কৰে। লগতে 2022 চনৰ তথ্য মতে ভাৰতৰ 24 নিযুত মানুহে টুইটাৰ ব্যৱহাৰ কৰে। মাননীয় অধ্যক্ষ মহোদয়, 2010 চনৰ 8 জুন তাৰিখ ঐল খলিল নামৰ এগৰাকী ইজিপ্তৰ যুৱকক তাৰ প্ৰশাসনে আৰক্ষী প্ৰশাসনে মৰিয়াই হত্যা কৰিছিল। আৰু সেই দৃশ্যখিনি চাই আছিল এজন যুৱকে। সেই যুৱকে এনেদৰে ঘটনা চাই বিভ্ৰান্ত হৈ পৰিছিল, তাতে থিৰে থাকিব পৰা নাছিল। তেওঁ এটা সৰ্বব্যাপক ফেচবুক একাউণ্ট খুলিছিল আৰু যিসকলে আচলতে চৰকাৰৰ বিপক্ষে ক'বলৈ সাহস কৰা নাছিল, সেইবোৰ কথাই ঐল খলিল নামৰ এজন যুৱকে ফেচবুক একাউণ্ট ফেচবুক একাউণ্টৰ জৰিয়তে ক'বলৈ বাধ্য হৈছিল। এদিন দুদিন তিনিদিন ধৰি প্ৰতিবাদ চলি থকাৰ পিছতো ইজিপ্তত প্ৰায় 18 দিন ধৰি প্ৰতিবাদ হৈ থকাৰ পিছত ইজিপ্তৰ স্বেচ্ছাচাৰী সাহস চলোৱা 30 বছৰীয়া ৰাষ্ট্ৰপতি হোছনি মুবাৰকৰ পদক গাদীচ্যুত কৰিবলৈ বাধ্য হৈছিল। মাননীয় অধ্যক্ষ মহোদয়, সামাজিক মাধ্যমে এগৰাকী স্বেচ্ছাচাৰী সাহসৰ বাবে কিমান দূৰ কাৰ্যকৰী সেয়া হোছনি মুবাৰকৰ পদত্যাগে সমগ্ৰ বিশ্বব্যাপী দেখুৱাই দিছিল। মাননীয় অধ্যক্ষ মহোদয়, বৰ্তমান ৰাজনৈতিক ৰূপান্তৰৰ ক্ষেত্ৰত সামাজিক মাধ্যমে যি অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে, তেনে ক্ষেত্ৰত মাননীয় চৰকাৰী পক্ষৰ সদস্যসকলে এটা যুক্তিপূৰ্ণ এটা অনিচ্ছা সত্ত্বেও এই বিধেয়কখন আচলতে মাননীয় সদনত চৰকাৰী পক্ষৰ সদস্যসকলে মাননীয় অধ্যক্ষ মহোদয়ৰ অনুমতিমূলক যি বিধেয়ক উত্থাপন কৰিছে সেয়া মই সম্পূৰ্ণৰূপে বিৰোধিতা কৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, এটা ঘটনাৰ মান নিৰ্ণয় কৰিব পৰা যাব পূৰ্বৱৰ্তী ঘটনাৰ সৈতে বৰ্তমানৰ তুলনা কৰি। মাননীয় অধ্যক্ষ মহোদয়, আমি যদি ঊনবিংশ শতিকাৰ সমাজখনলৈ চাওঁ, তেতিয়া আমি দেখিবলৈ পাম কেইখনমান ৰাষ্ট্ৰৰ বাহিৰে প্ৰায় ৰাজতন্ত্ৰৰ প্ৰচলন আছিল। ৰাজতন্ত্ৰ মানে এনেকুৱা এটা প্ৰচলন ব্যৱস্থা য'ত নেকি মানুহে নিজৰ ব্যক্তিত্ব, নিজৰ বাক স্বাধীনতা ব্যৱহাৰ কৰিব পৰা নাছিল। তাৰ পৰিৱৰ্তে আমি যদি বিংশ শতিকা চাওঁ, মাননীয় অধ্যক্ষ মহোদয়, তেতিয়াহ'লে আমি দেখিবলৈ পাম বিংশ শতিকাৰ সমাজখনত আৰ্থিক শতাংশই মানুহৰ পৰা বিচলিত দুৰ্ভিক্ষ আৰু মহামাৰী। তাৰ পৰিৱৰ্তে আমি যদি একবিংশ শতিকাত চাওঁ, আমি দেখিবলৈ পাম বহুতো মানুহে ডেভেলপ হৈছে, বহুতো মানুহ উন্নয়নৰ সফলতা পাবলৈ সক্ষম হৈছে, বিশ্বায়নৰ লগত ফেৰ মাৰিবলৈ সক্ষম হৈছে, উন্নয়নশীল ৰাষ্ট্ৰসমূহেও ফেৰ মাৰিবলৈ সক্ষম হৈছে। মাননীয় অধ্যক্ষ মহোদয়, এয়া কিন্তু বিজ্ঞানৰ প্ৰভাৱ। বিশিষ্ট চিন্তাবিদসকলে এয়া বিজ্ঞানৰ প্ৰভাৱ ভুগি গৈ আছে। মাননীয় অধ্যক্ষ মহোদয়, তৎসত্ত্বেও চৰকাৰী পক্ষৰ সদস্যসকলে এটা বুজি নুবুজাৰ ভাৱ কৰি কি এখন বিধেয়ক উত্থাপন কৰিছে সেয়া মই সম্পূৰ্ণৰূপে বিৰোধিতা কৰিছোঁ। তেখেতসকলক এটা কথা সকীয়াই দিব বিচাৰিছোঁ, তেখেতসকলে মানি লৈছোঁ চৰকাৰী পক্ষৰ সদস্যসকলে যি কৈছে সামাজিক মাধ্যম নেতিবাচক প্ৰভাৱ পেলাইছে। ধৰি লওক আমি সহায় কৰা ছ'চিয়েল মিডিয়া আমি বন্ধ কৰি দিলোঁ ব্যৱহাৰ, সমাজখন ভুৱামুখী হ'বনে? তেতিয়া নহয়, কাৰণ চৰকাৰী পক্ষৰ সদস্যসকলে নিজৰ কৰ্মক্ষেত্ৰখিনি তেখেতসকলে নিজেই ফেচবুকৰ জৰিয়তে, নিজেই ছ'চিয়েল মিডিয়াৰ জৰিয়তে জনসাধাৰণৰ মাজত প্ৰচাৰ কৰে। সম্বোধন কৰিছিল সামাজিক মাধ্যমৰ জৰিয়তে। কোভিড-19 মহামাৰীৰ সময়ত ইজনে আন এজনক দেখিব পৰা নাছিল, তেতিয়া কিন্তু আমি ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়ন কৰিব পাৰিছিলোঁ অনলাইনৰ মাধ্যমেৰে। মাননীয় অধ্যক্ষ মহোদয়, ইয়াত ইণ্টাৰনেটৰ জৰিয়তে তেখেতসকলে বুজিবুজাৰ লাভ কৰিছে। মাননীয় অধ্যক্ষ মহোদয়, চন্দ্ৰৰ ৰং কোনোবাই ৰঙা, কোনোবাই বগা, কোনোবাই হালধীয়া হ'ব পাৰে, কিন্তু চন্দ্ৰৰ কোনো ধৰণৰ ৰং নাই। আচলতে চন্দ্ৰ এয়া সূৰ্যৰ পোহৰতে জিলিকি থকা এটা বস্তু। মাননীয় অধ্যক্ষ মহোদয়, চৰকাৰী পক্ষৰ সদস্যসকলক তেখেতসকলক আমি আহ্বান জনাইছোঁ, অসমৰ ডিম্পু বৰুৱা যুৱ সমাজত কিমান জনপ্ৰিয়, ডিম্পু বৰুৱা সমগ্ৰ ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন চুকে কোণে যিমানখিনি তথ্য আমি জনা নাছিলোঁ সেইখিনি আমি জানিব পাৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, আমি কিবা এটা অসুবিধা পৰিলে ছাত্ৰসকলে গুগলৰ জৰিয়তে, ইউটিউবৰ জৰিয়তে আমি সেই তথ্য পাবলৈ সক্ষম হওঁ। মাননীয় অধ্যক্ষ মহোদয়, জুই এটা বস্তু, এইটোৰ ভালো আছে, বেয়াও আছে। জুইত হাত দিলে পুলি যাব, আমি সকলোৱে জানো, কিন্তু জুইৰ পৰা আমি বহুতো
সদস্যসকলক আপোনালোকে সহায় সহযোগ কৰিব বুলি আমি আহ্বান জনাইছোঁ। লগতে এই বিধেয়কখন আপোনালোকে উক্ত সদনৰ মাজত